हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। आज आम 38 साइजर ब्लाउजर काटिंग करिमगे। तार कारणे आम 15 इंच दीघलत पेपर एटा लैसो। शोल्डार तो आम 5.5 डट एटा दिसो और आर्म हल 6 इंचत डट एटा दिसो। एटा आम एटु लाइन ड्र करि लमगे। एनेके आपनालोको करि लब। तारपिছত आमार चेस्ट साइज तो 38 आछे। चेस्ट तो 38 आछे, ताक 4 डिवाइड करिमगे। 4 डिवाइड करले 9.5 इंच पामगे और 2.2 इंच आम एक्सट्रा लमगे। तलर तो आमार वेस्ट तो आमार 32 आछे। 32 आम 4 डिवाइड करले 8 पाम और 1 इंच आमार टिकेन দিব লাগিব और 2 इंच आम एक्सट्रा डट एटा दिसो और ए डटखिनि आम लाइन ड्र करि लमगे। एनेके लाइन ड्र करि लब। एतिया आमी बस पॉइंटर डट एटा दिमगे। 10.5 बस पॉइंटर डट एटा दिमगे और 12.5 आमी बेल्टर डट एटा दिमगे। हे डटत आमी लाइन ड्र करि लम। एतिया आमी डिंगी डिपटो राखिमगे। डिंगी डिपटो आमी 2.5 डट एटा दिमगे और तल 7 इंच डट एटा दिमगे और तलर पा आको 2.5 आमी डट एटा दि पिने एनेके बक्स एटा ड्र करि लब। ड्र करि पिने एनेके गोल आकार शेप तो दि दिब। आर्म हलर पिने आमी 1 इंच 1.5 और 1 आमी आर्म हलर शेप तो ड्र करि लमगे। या हो गल। दुटा पेपर आछे। आमी बैक पार्ट तो आगे आमी काटि उलियाइ लंगे। तारपिছত आमी फ्रंट पार्टत आमार ब्रा काट तो करिम। मैं जेनेके কৈ গৈছো আপোনালোকে सेम हेनेके स्टेप बाय स्टेप फॉलो करिब, तेतिया আপোনালোকৰ भूल নহয়। এতিয়া আমি বেক পাৰ্টটো কাটি উলিয়াই লৈছো। এতিয়া বেক পাৰ্টৰ আমি ডিঙিটো কাটি লমগে। দীঘলত আমি 8 ইঞ্চত ডট এটা দিছো আৰু বহলটো 3 পইণ্টত আমি ডট এটা দি পিনি বক্স এটা বনাই লম। বনাই লৈ ডিঙি শেপটো দি দিমগে। এয়া এনেকে কৰি আপোনালোকে বনাই ল'ব গোলকে। এয়া হৈ গ'ল আমাৰ বেক পাৰ্ট। এতিয়া আমি ফ্ৰন্ট পাৰ্টৰ আমাৰ যিখিনি কাম আছে সেইখিনি কৰিম। ফ্ৰন্ট পাৰ্টৰ আৰ্ম হলৰ যিটো এক্সট্ৰাটো আছে এইটো আমি কাটি উলিয়াই দিম। এয়া এতিয়া আমি ওপৰৰ পৰা ডিঙি ওপৰৰ পৰা 1 ইঞ্চ আৰু আৰ্ম হলৰ সাইডৰ পৰা 1.75 ইঞ্চত ডট এটা দিছো। তলত আমি 6 ইঞ্চত ডট এটা দিছো আৰু এই তিনটা ডটটো আমি এনেকে ডট দি পিনি এনেকে গোলাকাৰ দি দিম। ব্ৰাকাৰটো ড্ৰ কৰিমগে। এনেকে কৰি ড্ৰ কৰিব আৰু বেল্টৰ কাৰণে 1 ইঞ্চত আমি ডট এটা দি পিনি বেল্টটো আমি ড্ৰ কৰি লওঁ। ইয়াপা মই যেনেকে কৰিছো আপোনালোকে হেনেকে কৰিব। এয়া এতিয়া এইখিনি আমি কাটি দিলে আমাৰ তিনটা পাৰ্টত আমাৰ এটো ওলাই যাব, কিন্তু এয়াই নহয়, এইখিনি আকৌ আমি ডাঙৰ কৰিব লাগিব। যেটো মেইন ব্ৰাটো আছে সেই ব্ৰাটোক আমি আকৌ ডাঙৰ কৰিব লাগিব। এটো এনেকুৱা আমি প্লেন পেপাৰ এটা লৈ লমগে। তাত ইয়াৰ মাজৰ পৰা আমি 1.5 ইঞ্চ, তাৰ পিছত ইয়াৰ এটা চুকৰ পৰা 1 ইঞ্চ আৰু ইটো চুকৰ পৰা আমি 1 ইঞ্চত ডট এটা দিমগে। তাৰপিছত ইটো সাইডো আমি 1 ইঞ্চত ডট এটা দিমগে। মই যেনেকে কৈছো আপোনালোক সেম হেনেকে কৰি যাব, স্কিপ নকৰিব। যদি ভিডিওটো স্কিপ কৰে তেতিয়াহলে আপোনালোকৰ কাটিবলৈ অসুবিধা হ'ব। ডিঙিটো যেনেকে আছে এটো যে একেই থাকিব আৰু ওপৰত অকমান বহাই লৈ আমি এনেকে ডট দি অকমান তললে বহল কৰি যামগে। তলৰটো আমি এনেকে ডট দি পিনি আৰু ডটখিনি মিলাই যামগে যিকিটা আমাৰ মেইন ডট আছে। এয়া দেখিব পাইছে মই যেনেকে কৈছো আপোনালোকে সেম হেনেকে কৰিব। আৰু যেটো আমি বাছ পইণ্টত যেটো লাইন ড্ৰ কৰিছো তাত ডট এটা দি পিনি আমি এনেকে বাছ পইণ্টটো আঁকি লম আৰু এইখিনি আমি ডটখিনি ডাৰ্ট কৰি পেলালোগে। তাৰপিছত মাজত আমি লাইন এটা ড্ৰ কৰিমগে। তাৰপিছত এই মাজৰ লাইনটোৰ পৰা আমি 1.5 ইঞ্চ এটা সাইডে আকৌ ইটো সাইডে 1.5 ইঞ্চত ডট এটা দি পিনি লাইন এটা ড্ৰ কৰি দিমগে। এইটো আমাৰ পাফটো উলিয়াব ধুনিয়াকে। যেটো আমাৰ ব্ৰাকাটৰ যেটো পাফ হয় সেই পাফটো ধুনিয়াকে ওলাব। এতিয়া এইটো ওপৰ সাইডে 1 ইঞ্চ আৰু ইটো সাইডে 1 ইঞ্চ দি পিনি আমি এনেকে গোলাকাৰ কৰি পিনি লাইনটো মিলাই দিছো। এতিয়া এইখিনি আমি কাটি লম।
এয়া দেখিব পাইছে আমাৰ কি ধুনীয়াকৈ ব্ৰা কাটটো আমাৰ ওলাই গ'লগৈ। এয়া হৈ গ'ল আমাৰ। এয়া আমাৰ ব্ৰা কাটটো ওলাই গ'লগৈ। এইখিনি আমি কাপোৰত বহাই ল'ম। মই যেনেকৈ বহাইছোঁ আপোনালোকে সেনেকৈ ছেম বহাব আৰু চকৰ সহায়ত আপোনালোক ড্ৰ কৰি যাবগৈ। তাৰপিছত এইখিনি আমি কাটি ল'মগৈ। চকেদি আমি চব আঁকি লৈছোঁ। এয়া আমাৰ গোটেই পাৰ্টখিনি আমি আঁকি পিনি কাটি ল'লোঁ। এতিয়া আমাৰ মেইন কাপোৰ যোনটো আছে, মেইন কাপোৰত আমি লাইনিং কাপোৰটো বহাই লৈ এইখিনি আমি কাটি ল'লোঁ। কাটি লৈ আমাৰ নেক্সট ভিডিঅ'টো আমি চিলাবলৈ শিকিম।